जिंदाबाद 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 इनकलाब जिंदाबाद 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 उदालगुरि लोकसभा बियाब दाफुंनो नांगौनि दाबियाव तामुलपुराव फिन आरोबाव खुद्रिसारनाय रायजो नाङैनो बियाब दाफुंनायखौ लानानै दाब दाब जायगायावनो खुद्रिसारनाय हाबाफारिया सोलिगासिनो दं। थिग बेबादिनो बिटिआरनि तामुलपुर, गरेसर, भेरगाव, टंला, उदालगुरि आरो माजबादनि बिधानसभा बियाबखौ लाफानानै दरं लोकसभा बियाब खालामनो नागिरनायनि हेंथायै तामुलपुराव गोख्रों सोमावसारदों आरो खुद्रिसारनायखौ दिन्थिदों। तामुलपुर एलएसी कोअर्डिनेशन डिमांड कमिटी फर उदालगुरि हाउस अफ पार्लियामेंटारी कन्स्टिट्युएन्सी एसपीसी नि बानजायनायाव तामुलपुर जिल्ला एबसु, आरसु, बर' थुनलाइ आफाद, ट्राइबेल संघ, दुलाराय बर' हारिमु आफाद, बर्मन कसारी फरायसा आफादनि अनगायैबो गोबां आफादनि बिबानगिरिफोरा जथायै खुद्रिसारदों आरो एडीसी तामुलपुर साब डिभिजन अफिसनि गेजेरजों चिफ इलेक्शन कमिशन अफ इन्डियानो उदालगुरि लोकसभा बियाब जानांगौ होनना गोसोखांथि बिलाइ हरो। बिटिआर हालामा मोनसे 6 शिड्युल ओनसोल। बे 6 शिड्युलनि नेमखान्थि बायदियै बिटिआरनि मोनद' बिधानसभा बियाबफोरखौनो लानानै दरं लोकसभा बियाबनिफ्राय उदालगुरि लोकसभा बियाब जानांगौ होनना दाबि खालामो। जिंदाबाद जिंदाबाद इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद এইখন ঠাইতে ওদালগুৰি লোকসভা সমষ্টি গঠন কৰাৰ কাৰণে এটা ধৰ্ণা কাৰ্যসূচী লৈছিলে, কিয়নো আমি দেখিবলৈ পাইছোঁ যোৱা 20 জুনত ইলেকশ্যন কমিশ্যনাৰ আৰু ৰিএলিমিনেশ্যন কমিটিৰ পৰা এটা ড্ৰাফটিং আমি পাব্লিছ কৰা দেখা পাইছিলে। ইয়াত মানে বিটিআৰ অঞ্চলত কোকৰাঝাৰ সমষ্টিটো এছটি সমষ্টি হিচাপে ৰখা হৈছে লোকসভা সমষ্টি, আৰু ওদালগুৰিটো লৈ পেলাই আমি বিচাৰিছিলোঁ এটা লোকসভা সমষ্টি গঠন কৰিব লাগে। কিন্তু আমি দেখিবলৈ পালোঁ বিটিআৰৰ 6টা সমষ্টি সামৰি পেলাই বিটিআৰৰ বাহিৰৰ আন মানে 5খন মানে এছেম্বলি সমষ্টিটো ইয়াত ইনক্লুড কৰি পেলাই দৰং নামেৰে এটা লোকসভা সমষ্টি গঠন কৰা আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ দ্বাৰা আমি বুজিবলৈ পাইছোঁ যে মানে বিটিআৰ এটা 6 শিডিউল কাউন্সিল হয় আৰু 6 শিডিউল কাউন্সিলৰ যিটো মৰ্যাদা এইটো ইয়াৰ দ্বাৰা নাইকিয়া কৰা হৈছে, ধ্বংস কৰা হৈছে। ইয়াৰ কাৰণে আমি আজি পুনৰবাৰ জুলাই মাহৰ আজি 6 তাৰিখত 2 ঘণ্টীয়া আমি ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ। মানে বিটিআৰ অঞ্চলৰ যিটো 6টা সমষ্টিটো আমি 2 ঘণ্টীয়া কাৰ্যসূচী মানে লোৱা হৈছে। 6 শিডিউলৰ অন্তৰ্গত যি বিধানসভা সমষ্টি গঠন কৰিছে সেইটোত কিছুমান আমি আশা দেখিছোঁ। যেনেকৈ তামুলপুৰ বিধানসভা সমষ্টি গঠনত বিটিআৰৰ যি নিয়ম নীতি সেই নিয়ম নীতি উলংঘা কৰি তামুলপুৰ সমষ্টিৰ বাহিৰৰ বা বিটিআৰৰ বাহিৰৰ 10খন গাঁও অন্তৰ্ভুক্ত কৰি তামুলপুৰ সমষ্টিটো গঠন কৰিছে। এইটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যনৰ আমি আজি তামুলপুৰ বিধানসভা সমষ্টি কোঅৰ্ডিনেশ্যন কমিটি জৰিয়তে আমি দাবী জনাম যে তামুলপুৰৰ পৰা এই 10খন গাঁও কৰ্তন কৰিব লাগে আৰু যিকেইখন মানে সমষ্টি গঠন কৰিব বিটিআৰৰ অন্তৰ্গত গাঁওকেইখনক লৈ সমষ্টি গঠন হ'ব লাগে। এইটো এটা আমাৰ বিশেষ দাবী। আৰু আজি 6খন বিধানসভা সমষ্টি যেনেকৈ ওদালগুৰি, টংলা, ভেৰগাঁও, তামুলপুৰ আদি সমষ্টি কেইখনত আজি প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদৰ মানে মূল হেৰিটো লৈছে কোঅৰ্ডিনেশ্যন কমিটি এখনে আৰু ইয়াৰ তলত বিধানসভা সমষ্টিটো কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰা আছে। আজি সেই হিচাপে আমি তামুলপুৰ বিধানসভা সমষ্টিৰ কোঅৰ্ডিনেশ্যন কমিটি আজি ডিমাণ্ড জনাইছোঁ। আমি আৰু দেখিছোঁ যে লোকসভা সমষ্টিৰ ক্ষেত্ৰত যে আগতে ঘোষণা কৰা হৈছিলে যে ওদালগুৰি লোকসভা সমষ্টি গঠন কৰা হ'ব, কিন্তু এই ডিলিমিটেশ্যনৰ যিটো ড্ৰাফ্ট এই ড্ৰাফ্টত আমি দেখিলোঁ যে সেইটো ওদালগুৰি লোকসভা সমষ্টি নকৰি মানে দৰং লোকসভা সমষ্টি গঠন কৰিছে। তাত 11টা বিধানসভা সমষ্টিবিলাক কৰিছে, বৃহৎ এটা সমষ্টি। কিন্তু আমি দেখিছোঁ যে এতিয়া ডিফু লোকসভা যিটো সমষ্টি 6টা বিধানসভা সমষ্টিক লৈয়ে লোকসভা সমষ্টি গঠন হৈছে আৰু ঠিক তেনেধৰণে মানে হাইলাকান্দি সমষ্টিটো 6টা সমষ্টিটো লৈ মানে লোকসভা সমষ্টি গঠন কৰিছে। সেই হিচাপে আমি ভাবোঁ বা আমাৰ মানে দাবী যে ওদালগুৰি সমষ্টিটো
ছয়টা বিধানসভা সমষ্টিৰ জৰিয়তে মানে লোকসভা সমষ্টি গঠন কৰিব লাগে আৰু এইটো নিয়মৰ ভিতৰত আৰু 6 চিডিউলৰ ভিতৰত এইটো পৰে আৰু সেইটো ST কৰিব লাগে এইটো আমাৰ বিশেষ দাবী আৰু আমি দেখিছোঁ যে BTRৰ ভিতৰত 15টা বিধানসভা সমষ্টি গঠন হৈছে আগতে 12টা আছিলে এইটো বৃদ্ধি কৰাত আমি ভাল পাইছোঁ তেখেতসকলক ধন্যবাদ দিছোঁ কিন্তু এই যি মানে ST যিটো সমষ্টি সৃষ্টি তাত মাত্ৰ 6টা দিয়া হৈছে সেইটো আমি বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছোঁ কাৰণ BTRৰ যিটো নিয়ম বা 6 চিডিউলৰ যিটো নিয়ম সেই অনুসৰি 6টাই যথেষ্ট নহয় ইয়াত কমেও 10টা মানে সমষ্টি গঠন হ'ব লাগে সেইকাৰণে আমি ইলেকশ্যন কমিশ্যনৰ দাবী জনাইছোঁ যাতে এইটো মানে 6টাৰ পৰা মানে 10টালৈ বৃদ্ধি কৰে সেই বিশেষকৈ আমাৰ আজি এইটো মানে দাবী আৰু আমি তামোলপুৰ SDOৰ জৰিয়তে মানে ইলেকশ্যন কমিশ্যনলৈ মানে জনাম যদি আমাৰ মানে দাবীসমূহ যদি কাৰ্যকৰ কৰি নহয় তেতিয়াহ'লে আমি আইনৰ ব্যৱস্থা লোৱাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আৰু পৰ্যায় সময়ত আমি বিভিন্ন ধৰণে আন্দোলন আগবঢ়াই লৈ যাম